নষ্ট কবি দীপাংকৰ ৰায়ৰ এটি কবিতা মই অৰুণজ্যোতি কাশ্যপে পাঠ কৰিব ওলাইছোঁ। কাইলৈ আকৌ বৰষুণত তিতিম তোমাৰ হতে, আজি যে একেবাৰে মাতাল হৈ পৰি আছোঁ। কাইলৈ আকৌ বৰষুণত তিতিম তোমাৰ হতে, আজি যে একেবাৰে মাতাল হৈ পৰি আছোঁ। কাইলৈ আকৌ বৰষুণত তিতিম তোমাৰ হতে, আজি যে একেবাৰে মাতাল হৈ পৰি আছোঁ। ভাল পোৱাৰ লাগি নিজেই নুবুজা হৈছোঁ কিহৰ অভিপ্ৰায়ত ধূৰিউলি চোতালৰ বুকুচাত শুই আছোঁ। এই শীতৰ ঠেৰেঙা ভাঙিও ডেউকা ভগা পক্ষী হৈ সৰি পৰিছোঁ তোমাৰ নীল আকাশৰ পৰা। আৰু একোৱেই নাই যি আছিল এতিয়া সিও মানুহৰ ভিৰ গছকি ধুমুহা বেগেৰে আগবাঢ়িছে। কেৱল আগবাঢ়িয়েই আছে ইখন হাবি এৰি অন্য এখন হাবিলৈ। ইতিমধ্যে গ্ৰাস কৰি পেলাইছে কেইবাখনো হাবি। যিকেইখনৰ ভিতৰত মই নামৰ হাবিখনো আছে, যিখন সম্প্ৰীতি। লঠঙা হৈ পৰিছে সোণাৰু ফুলবোৰৰ, লঠঙা হৈ পৰিছে সোণাৰু ফুলবোৰ সৰি পৰিছে এটি দুটিকৈ। যি বাবে মই আজি একেবাৰে মাতাল হৈ পৰি আছোঁ। কিন্তু কাইলৈ আকৌ বৰষুণত তিতিম তোমাৰ হতে। হয়তো শৰণেৰী সৰাপাতবোৰৰ মাজত ময়ো নিজকে আত্মজাহ দিম। সেইবুলি কাইলৈ এবাৰ তোমাৰ হতে বৰষুণত তিতিম উলংগ হৈ। সেইবুলি কাইলৈ আকৌ এবাৰ তোমাৰ হতে বৰষুণত তিতিম উলংগ হৈ। আজি যে মই একেবাৰে মাতাল হৈ পৰি আছোঁ। কাইলৈ আকৌ বৰষুণত তিতিম তোমাৰ হতে, আজি যে মই একেবাৰে মাতাল হৈ পৰি আছোঁ।